যে জীৱনত অংকৰ ফৰ্মুলা বা বিজ্ঞানৰ সূত্ৰ পাহৰি গ'লেও কোনো কথা নাই, কিন্তু নৈতিকতা আৰু সততা কেতিয়াও নেৰিবা। তোমালোকে কিমান উপাৰ্জন কৰিলা তাতকৈ ডাঙৰ কথা তোমালোকে সমাজখনক কি দিলা। তৃতীয়তে, বিফলতাক ভয় নকৰিবা। জীৱনৰ বাটত বহুত বাধা আহিব, বিফলতা আহিলে হাৰ নামানিবা। মনত ৰাখিবা, এটা বন্ধ দুৱাৰে আন এটা নতুন বাটৰহে সন্ধান দিয়ে। যিসকলে জীৱনত কেতিয়াও ভুল কৰা নাই তেওঁলোকে আচলতে কেতিয়াও নতুন একো কৰিবলৈ চেষ্টাই কৰা নাই। তাক তোমালোকে হাৰ বুলি গণ্য নকৰিবা। এইটো এটা শিক্ষা বুলি তোমালোকে লৈ ল'ব লাগিব। চতুৰ্থতে, নিজৰ সামৰ্থ্যক চিনি পোৱা। যে মনত ৰাখিবা, জগতত এনে কোনো কাম নাই যিটো মানুহে কৰিব নোৱাৰে। যদি কোনোবাই পাৰিছে তেন্তে তুমিও পাৰিবা, আৰু যদি কোনেও পৰা নাই তেন্তে তুমি হ'ব লাগিব সেইজন যিয়ে প্ৰথমবাৰ কৰি দেখুৱাব। তোমাৰ ভিতৰত যিটো প্ৰতিভা আছে সেয়া আন কাৰো ওচৰত নাই। গতিকে আনৰ লগত নিজক তুলনা কৰি সৰু জ্ঞান নকৰিবা। মনোযোগ আৰু কঠোৰ পৰিশ্ৰম। যে সফলতাৰ কোনো ছুটি পথ নাই। তুমি যদি আজি কিতাপৰ পাতত চকু ফুৰাবলৈ কষ্ট পাইছা তেন্তে ভৱিষ্যতে জীৱনৰ কঠিন সংগ্ৰামৰ বাবে সাজু থাকা। আজিৰ অলপ ত্যাগ আৰু শ্ৰমে তোমাক কাইলৈ এজন সফল ব্যক্তি হিচাপে থিয় কৰাব। মনত ৰাখিবা, কপালৰ লিখনি কোনেও সলাব নোৱাৰে বুলি কোৱা কথাষাৰ ভুল, কাৰণ মানুহে নিজৰ কৰ্মৰে নিজৰ ভাগ্য নিজে লিখে। সময়ৰ গুৰুত্ব। নেক্সট, যে সময় সোণতকৈ দামী। হেৰুৱা ধন ঘূৰাই পাব পাৰি, কিন্তু পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে। তুমি আজি সময়ক নষ্ট কৰিলে সময়ে তোমাক এদিন নষ্ট কৰিব। গতিকে প্ৰতিটো পলৰ সৎ ব্যৱহাৰ কৰা। কেইটামান সোণালী বাক্য সদায় মনত ৰাখিবা। লক্ষ্য স্থিৰ কৰা। লক্ষ্যহীন জীৱন বৈঠাহীন নাৱৰ দৰে। গতিকে তোমালোকে যিকোনো কাম কৰিব যোৱা প্ৰথম লক্ষ্যটো আগতে স্থিৰ কৰিবা, যে আজি আমি কি কৰিব গৈ আছো। যে আমাৰ লক্ষ্যটো এতিয়া আমাৰ এটাই, যে আমি আগন্তুক পৰীক্ষাত আমি ষ্টাৰ ডিষ্টিংশ্যন এটা টাৰ্গেট লোৱা, যে মই 90% মই পাবই লাগিব আৰু সেই লক্ষ্যতে থাকিব লাগিব। অসাধ্য একো নাই। অসম্ভৱ শব্দটো কেৱল মূৰ্খৰ অভিযান থাকে। এষাৰ কথা আছে যে অসম্ভৱ বুলি শব্দটো মূৰ্খৰ অভিযানত থাকে। আমি জীৱনত কৰিম বুলি ক'লে অসম্ভৱ বুলিবলৈ একো নাই। আত্মবিশ্বাস ৰাখা। যদি তুমি নিজক বিশ্বাস নকৰা তেন্তে কোনেও তোমাক বিশ্বাস নকৰিব। শেষত মই ইয়াকে ক'ব বিচাৰোঁ, তোমালোকে কেৱল এজন চাকৰিয়াল হ'বলৈ নহয়, বৰঞ্চ এজন ভাল মানুহ হ'বলৈ আৰু সমাজখনক কিবা এটা দিবলৈ পঢ়া শুনা কৰা। যে আমাৰ উদ্দেশ্য কি হৈ যায়, আমি লিখা পঢ়া কৰি আছোঁ, এই অমুকে দেখিছোঁ MA পাছ কৰি বহি আছে, কোনো ধৰণৰ চাকৰি বাকৰি নাই। গতিকে আমি চাকৰি বা আমাৰ পঢ়াৰ উদ্দেশ্যটো আমাৰ চাকৰি হ'ব নালাগে। যে আমি নিজে জানিবলৈ শিকিবলৈ আমি অধ্যয়ন কৰিব লাগে। তোমালোকৰ সফলতাৰ খবৰে যেন তোমালোকৰ মাক দেউতাকৰ চকুহাল আনন্দৰ চকুলেৰে ভৰাই তোলে, তাৰ বাবে আজিৰে পৰা কঁকালত টঙালি বান্ধি লোৱা। উঠা, জাগ্ৰত হোৱা, লক্ষ্যত উপনীত নোহোৱালৈকে ক্ষান্ত নহবা। তোমালোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তোমালোক যলৈকে নোযোৱা কিয় এই বিদ্যালয়ৰ নাম আৰু মা দেউতাৰ সন্মান সদায় অক্ষুণ্ণ ৰাখিবা বুলি আশা কৰিলোঁ। আমাৰ দুৱাৰ সদায় তোমালোকৰ বাবে খোলা থাকিব। সকলোকে বহুত বহুত আশীৰ্বাদ আৰু শুভকামনা জনালোঁ। ধন্যবাদ।